চাৰি সন্তানৰ মাতৃৰ পৰকীয়া প্ৰেম কাহিনী বাবুলৰ সংসাৰেৰে সুখচানৰ সুখত মস্কুল দুধজান প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেমত ঘূৰিছে শতদল প্ৰেমত ঘূৰিছে ভূমণ্ডল ৩৮ বছৰীয়া বোৱাৰী পলাই গ'ল ২১ বছৰীয়া ল'ৰাৰ লগত বাবুল আলী সংসাৰ ত্যাগ কৰি সুখচান আলীৰ সুখ বিচাৰি পলাই গ'ল ৰাখিয়া ওৰফে দুধজান বিবিয়ে বৰপেটা জিলাৰ জাৰাবাৰীৰ আজিমুদ্দিনৰ পুত্ৰ বাবুল আলীৰ ৪গৰাকী কন্যা পুত্ৰসহ আছিল এখন সুখৰ সংসাৰ কৰ্মসূত্ৰে বাবুলে পৰিয়ালৰ সৈতে থাকিছিল গুৱাহাটীৰ কটাহবাৰীত কেতিয়াবা ৰাজমিস্ত্ৰী আৰু কেতিয়াবা ৰং মিস্ত্ৰীৰ কাম কৰিছিল বাবুল আলীয়ে বাবুল আলীৰ লগত কাম কৰিছিল কামৰূপ জিলাৰ জোৰহিমুলি আৰক্ষী চকীৰ অন্তৰ্গত কালাতলি গাঁৱৰ মৃত ইয়াকুব আলীৰ পুত্ৰ সুখচান আলীয়ে কৰ্মসূত্ৰে বন্ধুত্ব স্থাপন কৰাৰ বাবুলৰ ভাড়াঘৰত সঘনাই অহা যোৱা চলিছিল সুখচানৰ সুযোগ বুজি দুয়োজনৰ মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক পিছে সুখচানৰ বন্ধুত্বই কাল হ'ল বাবুলৰ এতিয়া সুখচানৰ বাবে বাবুল আলীৰ সংসাৰত লাগিল কেনা সুখচানক বাদ দি একো নুবুজি ৰাখিয়া ওৰফে দুধজানে আৰু অৱশেষত বাবুলৰ সংসাৰ ৪গৰাকী সন্তান নাতি নাতিনীক এৰি সুখচানৰ সুখত বিভুৰ ৰাখিয়া ওৰফে দুধজান আৰু অৱশেষত বাবুলৰ সংসাৰ ৪গৰাকী সন্তান নাতি নাতিনীক এৰি সুখচানৰ সুখত বিভুৰ ৰাখিয়া ওৰফে দুধজান আগতেও ৩-৪বাৰকৈ বিয়া পতা সুখচান এইবাৰ সুযোগ বুজি পলাই লৈ গ'ল বন্ধুৰ পত্নীক যোৱা ১৭ জুলাইত ঘৰত কোনো নথকাৰ সুযোগ লৈ স্বামীৰ ৭০,০০০ টকা লৈ দুধজানে পলাই গ'ল সুখচানৰ লগত এই সম্পৰ্কে স্বামী বাবুল আলীয়ে যোৱা ২৫ জুলাইত গুৱাহাটীৰ গড়চুক থানাত এখন এজাহাৰ দাখিল কৰে ইফালে স্বামীৰ আশা এতিয়াও দুধজানে ঘূৰি আহক তেওঁৰ সংসাৰলৈ ৪ সন্তানৰ চকুলৈ এতিয়া বাবুলৰ পথ নেদেখা অৱস্থা কোনোবাই ৰাখিয়া ওৰফে দুধজানৰ সম্ভেদ পালে 6002911979 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া স্বামী বাবুল আলীয়ে তো ১৫ মাস ধরে ঘরে থাকি সুখচানকারের নাম মিস্ত্রি আমার কাজ করছে ৫ মাস তো আমার ফ্যামিলির লোকের হয়তো হাজা করছি খাওয়া দাওয়া করছি তার ভালো করে রাখছি ছেলের মতন এই সুযোগ বুঝে হয়তো আমার ফ্যামিলি নিয়ে গেছে গা তো আমার বাচ্চা আছে ৯ বছরের ছেলে আছে একটা মেয়ে বেঁধেছি মেয়ে নাতি আছে ছোটো বাচ্চা ৭ বছরের আছে একটা মেয়ে ১৫ বছরের আছে হ্যাঁ এই মানুষটা উৎসাহ নিয়ে গেল পাইনি তাকে বিছিয়ে আমি গড়চুক থানায় হয়তো কেস করছি কোনো সন্ধান পাই নাই হ্যাঁ এই মানুষটা যদি পাওয়া যায় দেখা যায় তো আমার নাম্বারে আপনারা ফোন করবেন আর আমাকে খবর দেবেন এই মানুষটা ফিরিয়ে চাই বুলবুল খেতে গেছি হ্যাঁ আমি তার হয়তো বাদ দিই নেই কার লগে গেছে সুখচান আলী বাড়ি কোনে কালাতুলি দক্ষিণ পাড় কালাতলি হ্যাঁ দক্ষিণ কতদিন ধরে গেছে গা আজকে ১৭ তারিখে গেছে ১৭ তারিখে রাত্রে না দিনে দিনে গেছে ১১টার সময় ঘুরতে যাবো ঘুরতে যাই দুজন বিচার আছে অসুবিধা আমার হচ্ছে নাম কি আপনার পরিবারের দুধজান